এইবাৰ লৈ আহিছোঁ নতুন এটা ব্যঞ্জন মেচকা টেঙাৰ সৈতে কলমৌ শাকৰ ৰন্ধন প্ৰণালী। পৰিষ্কাৰকৈ দুয়োখিনি শাক ভালকৈ ধুই ল'লোঁ। মিহিকৈ কাটিব লাগিব, কাৰণ যিমানেই মিহি কৰা যায় সিমানেই খাবলৈ টেষ্টি হ'ব। আগতে কলমৌ শাকখিনি কাটি ল'লোঁ। কলমৌৰ ওপৰতে মেচকা শাক পৰ্যাপ্ত পৰিমাণে কুটি ল'লোঁ। যদি কোনোবাই টেঙা বেছিকৈ হয় তেতিয়া বেছিকৈ দিব, কমকৈ খালে কমকৈ দিব। কেৰাহীত তেল ভালকৈ গৰম কৰি শাকবোৰ বহাই দিলোঁ। কিছু সময় লৰাই থাকিলোঁ। পৰ্যাপ্ত পৰিমাণে ৰংগুড়া আৰু নিমখ দি ধুনীয়াকৈ লৰাই থাকিব। অলপ ঢাকনি মাৰি দিব। বনৰীয়া শাক যিহেতু ঘৰত মা আৰু আইতাই সদায় যিকোনো টেঙাৰ সৈতে বনাইছিল, যাতে কিবা বীজাণু থাকিলে টেঙাই নাশ কৰিব পাৰে। 5 মিনিটত হৈ গ'ল মাৰ তৰিকাৰে প্ৰস্তুত কৰা কলমৌ শাকৰ ব্যঞ্জন। ধন্যবাদ।